মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰাই আন এটা মেথমেটিকেল প্ৰব্লেম লৈ তোমালোকৰ মাজত উপস্থিত হৈছোহি। আজি মই তোমালোকৰ 10 নম্বৰ সাধাৰণ বিজ্ঞানৰ 10 নম্বৰ অধ্যায় 10 নম্বৰ চেপ্টাৰৰ 11 এক্সাৰসাইজৰ 11 নম্বৰ কুৱেশ্যনটো সলভ কৰিম। গতিকে 11 নম্বৰ কুৱেশ্যনটোত প্ৰশ্ন দিয়া আছে যে 15 সেন্টিমিটাৰ ফকাল দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে 10 সেন্টিমিটাৰ দূৰত্ব ফকাল দৈৰ্ঘ্য 15 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰে। দ্যাট মিন্স প্ৰতিবিম্বটো সিম্পলি ফকাল দৈৰ্ঘ্য 50 সেন্টিমিটাৰ গঠন কৰিছে কত 10 সেন্টিমিটাৰ। লেন্সটো কি অৱতল লেন্স। তেতিয়াহলে এটো কাৰ কাৰ মাজত থাকিব 15 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ গঠন কৰিছে, তাৰ মানে ফকাস আৰু মেৰুৰ মাজতে থাকিব। লক্ষ্য বস্তুটো যিফালে আছে সেইফালে গঠন কৰিছে। তাৰ পিছত লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে, দ্যাট মিন্স ইউৰ মান নিৰ্ণয় কৰিব লাগে। ইউটো কিমান হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। সলিউশন প্ৰশ্ন মতে অৱতল লেন্সটো আমাৰ কি দিয়া আছে অৱতল লেন্স। প্ৰথমতে দিয়া আছে ফকাল দৈৰ্ঘ্য, গতিকে আমি লিখিলো ফকাল দৈৰ্ঘ্য ফকাস দৈৰ্ঘ্য f is equal to ফকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ। এতিয়া অৱতল দাপনৰ ক্ষেত্ৰত কি হ'ব ফকাস দৈৰ্ঘ্য নেগেটিভ 15 সেন্টিমিটাৰ, হয় না নাই? অৱতল উৎকল লেন্সৰ ক্ষেত্ৰত হলে পজিটিভ হলে ফকাস দৈৰ্ঘ্য, কিন্তু অৱতল লেন্স যেহেতু এইটো গতিকে ইয়াৰ দূৰত্বটো কি হ'ব নেগেটিভ হ'ব। তাৰমানে চাবা এইটো এটা অৱতল লেন্স যদি হয় ইফালে যদি লক্ষ্য বস্তু ৰাখা হয় তাহলে আর প্ৰতিবিম্বটো কি এনেকুৱাকে যোৱাৰ পিছত এনেকুৱাকে যায়, আলটিমেটলি এইখিনি মানত প্ৰতিবিম্বটো গঠন হয়। গতিকে যিফালে প্ৰতিবিম্ব মানে ও বিন্দুৰ পৰা বাওঁফালে, গতিকে ও বিন্দুৰ পৰা বাওঁফালে যিমানখিনি ডিসটেন্স আছে সকলোবিলাকে কি হয় নেগেটিভ হয়। গতিকে যেহেতু ফকাসটো ইফালে থাকে গতিকে ফকাসৰ মানটো কি হ'ব নেগেটিভ হ'ব। তাৰ পিছত কি দিয়া আছে 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰে, মানে প্ৰতিবিম্বৰ দূৰত্ব v is equal to minus 10 সেন্টিমিটার 10 সেন্টিমিটার minus 10 সেন্টিমিটার। তাহলে এইফালে যেহেতু লক্ষ্য বস্তুটো গঠন হবে গতিকে এইখিনি দূৰত্বটো কি হ'ব মাইনাস হ'ব, হয়নে? এতিয়া আমি নিৰ্ণয় কৰিব লাগিব লক্ষ্য বস্তুৰ দূৰত্ব জাস্ট আমি লক্ষ্য বস্তুৰ দূৰত্ব ইউৰ মান নিৰ্ণয় কৰিব লাগিব। দিয়াৰ পর আমি কি লিখি যেহেতু লক্ষ্য বস্তুৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে গতিকে লেন্সৰ সমীকৰণটো আমি ইয়াত ইউজ কৰি একেবাৰে সিম্পল, এইটো ইমান টান নহয়, বিবৰ্ধনো লোৱা নাই যেহেতু ইয়াতে। গতিকে চোৱা যে লেন্সৰ সূত্ৰৰ পৰা সূত্ৰ মতে 1/e minus 1/u is equal to 1/u। তেতিয়াহ'লে 1/u যদি আমি বাওঁফালে ৰাখি দিওঁ -1/u হ'ব। মাইনাসটো যদি একেবাৰতে উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব 1/u is equal to 1/v minus 1/l, হয়নে? কথাটো পাইছানে বুজি? নহ'লে আৰু অলপ সিম্পলিফাই কৰি লিখো, যদি সিম্পলিফাই কৰি লিখো এইটো মই লাগিলে অলপ টাইম লাগক, সিম্পলিফাই কৰি যদি লিখো তেতিয়াহ'লে চাবা আমাক যেহেতু এফৰ মান ইউৰ মানটো ওলাব লাগে, ইউটো আমি বাওঁফালে ৰাখি দিম। গতিকে মাইনাস 1/u ইকুৱেল টু 1/f মাইনাস 1/v ইমপ্লাইজ দ্যাট যদি কৰো তেতিয়াহ'লে এফালে যদি মাইনাসটো উঠাই দিওঁ তেতিয়াহ'লে আলটিমেটলি কি হ'ব 1/f, এইটো প্লাস হৈ পৰিব, চিনবিলাক চেঞ্জ হ'ব, ইয়াতে প্লাস আছে মাইনাস হ'ব, ইয়াতে মাইনাস আছে প্লাস হ'ব 1/v। এইটো আলটিমেটলি কি লিখিব পাৰিম 1/e equal to 1/v minus 1/, এইটো মাইনাস আছে গতিকে এইটো পিছলৈকে দি দিলো। এতিয়া এইখিনি হ'ল, এতিয়া ইয়াত আমি মানখিনি বহুৱাই দিম 1/v, v মানে কিমান আছিল -10 minus 1/f, f মানে কিমান আছিল -15, তেতিয়াহ'লে হ'ব 1/-10 plus minus 7 is a plus
1/15 চাবা ইয়াতে মাইনাস দিয়া দি কথা ওপৰত দিয়া একেবাৰে গতিকে আপোনালোকে ইয়াতে দিছে তো 10 আৰু 15 ৰ এলসিএম কিমান হ'ব 10 আৰু 15 ৰ এলসিএম হ'ব 30 তো 30 হয় তেতিয়াহ'লে -3 + 2 is equal to 0 equal to মই ইয়াতে লিখিছে implies that 1/u is equal to -1/30 এটা আমাক লাগে কার মান u ৰ মান এনেহলে কি হ'ব -30 কারণ 1 টো তল ফেলাই গলে আৰু 1 টো হৰ হিচাপত দিবই না লাগে গতিকে u ইকুৱেল টু কিমান হ'ল -30 তেতিয়া চোৱা তেতিয়াহলে কিমান দূৰত্বত গঠন হ'ব ইয়াৰ লক্ষ্যবস্তুৰ কিমান দূৰত্বত আছে 30 সেন্টিমিটাৰ দূৰত্বত আছে ইয়াৰ ফল আলোক কেন্দ্ৰৰ পৰা বা লেন্সৰ পৰা বুলি ক'লে হ'ব আলোক কেন্দ্ৰৰ পৰা বুলি ক'লে হ'ব লেন্সৰ পৰা বুলি ক'লে হ'ব আলোক কেন্দ্ৰৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 30 সেন্টিমিটাৰ এই -30 ডিসটেন্স কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে আমি লিখোতে কি কৰিম 30 সেন্টিমিটাৰ বুলি লিখিম গতিকে আলোক কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছে u ৰ মান therefore u ইকুৱেল টু কিমান হ'ব -30 সেন্টিমিটাৰ গতিকে এইখিনি আমাক উলিয়াব দিছে এতিয়া চোৱা যদি ইয়াৰ ৰশ্মি চিত্ৰটো আঁকো তেতিয়াহ'লে কেনেকুৱা হ'ব ইয়াতে মই যিখিনি আঁকিছিলো ইয়াতে যদি এইটো লওঁ মই এইটো অবতল এইটো ধৰিলো f1 twice f1 ঠিক আছে এটা হ'ল f2 এটা হ'ল twice f চাবা লক্ষ্য বস্তুটো ইয়াৰ পৰা আমি গম পাইছো কিমান দূৰত্বত ৰাখিব লাগিব এতিয়া ফকাস দৈৰ্ঘ্য কিমান আছে 15 ফকাস দৈৰ্ঘ্য 15 তেতিয়ালে এইখিনিলৈকে আহোতে কিমান হ'ব 30 নহ'ব গতিকে এইখিনিতে থাকিব পানে নাই কথাটো ফকাস দৈৰ্ঘ্য 15 আছে কিমান দূৰত লক্ষ্য বস্তুটো 30 তেতিয়ালে টুৱাইস মানে ভাস কেন্দ্ৰ এইখিনি দূৰত্ব এইখিনি ইয়াৰ এই O বিন্দুৰ পৰা F1 ৰ দূৰত্ব যদি 15 হয় তেতিয়ালে এইখিনি দূৰত্ব 15 পাইনা না তেতিয়ালে ভাস কেন্দ্ৰৰ তাৰমানে লক্ষ্য বস্তুটো ৰাখা হৈছে ইয়াৰ ভাস কেন্দ্ৰৰ পৰা এনেকুৱাকে কোণটো যায় ইয়াতে পৰিব এই কোণটো এনেকুৱা লাগিব যে ইয়াৰ পৰা যা এনেকুৱাকে যাব তাৰ পিছত ইয়াৰ পৰা লক্ষ্য বস্তু পৰা এটা পোহৰ ৰশ্মি এনেকুৱাকে আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব তুমি সিধা তাৰ গতি পথেৰে গৈয়ে থাকিব গতিকে এই দুটা মুখ্য অক্ষ সাপেক্ষে ইয়াতে কটাকটি কৰিলে লক্ষ্য বস্তুটো এইটো যদি মই a b নাম দিওঁ তেতিয়াহ'লে এইটো হ'ব a dash b dash মানে এইখিনি আমাৰ কিবলগীয়া ৰশ্মি চিত্ৰ আমি আন এখন আৰু এটা কুৱেশ্যন আলোচনা কৰিম